ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 28 নম্বৰ উত্তৰ বনগাঁও ৰাভা ছাত্ৰ সন্থাই উত্তৰ বনগাঁৱৰ বিভিন্ন অঞ্চলৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ 31 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়। আৰু ইয়াৰ পিছত সম্বৰ্ধনা ল'বলৈ অনুৰোধ জনাইছোঁ ফৰিতা কলিতা ল'বলৈ অনুৰোধ জনাইছোঁ জন্মন বড়ো ডন বস্কো। পিছত আমি সম্বৰ্ধনা ল'বলৈ অনুৰোধ জনাইছোঁ অমেকা ৰাভা ডন বস্কো হাইস্কুল ৰীতি কলিতা চাটাবাৰী আঞ্চলিক হাইস্কুল, তেখেতে 470। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে 28 নম্বৰ উত্তৰ বনগাঁও ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আদিত্য ৰাভা, উত্তৰ বনগাঁও ৰাভা ছাত্ৰ সন্থাৰ সভাপতি কুশল ৰাভা, সম্পাদক বিশ্বনাথ ৰাভা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অজিত ৰাভা, বিশিষ্ট সমাজকৰ্মী ধীৰাজ চাকুৰীয়া আৰু পবিত্ৰপ্ৰাণ কলিতা। প্ৰকৃতিবিদ ডাৰউইনে কৈছিল, যোনে পৰিৱেশৰ লগত তিষ্ঠিব পাৰিব সেয়েহে পৃথিৱীত বৰ্তি থাকিব। এতিয়া হ'ল কম্পিটিশ্যনৰ যুগ। আমাক শিক্ষা লাগিবই, পৰিৱেশে আমাক বাধ্য কৰাইছে। আগতে হয় শিক্ষা দীক্ষা নাছিল। বকুৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট, দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।